নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মই সংগীতাই অন্য এটি ৰেচিপি ভিডিঅ'লৈ। আজি কলপচলা আৰু আলুৰ এখন মই সুন্দৰ ৰেচিপি আপোনালোকলৈ আগবঢ়াম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া দেখিছেনে, মই কলপচলা এটা ধুনীয়াকৈ কাটি আনিছোঁ কলগছৰ পৰা। কলপচলা কাটিলে বোলে কলপাত এখিলাও লগত লৈ আহিব লাগে, সেয়ে কলপাত এখিলা কাটি লৈ আহিলোঁ। পচলাটো কটাৰ আগতে ধুনীয়াকৈ ধুই লৈছোঁ, কাৰণ পচলা কটাৰ পাছত আৰু ধুলে পচলাটোত পানী সোমাই যাব আৰু খাবলৈ সিমান সোৱাদ লগা ধৰণৰ নহয়। সেয়ে মই আগতীয়াকৈ ধুই লৈছোঁ। দেখিছেনে, এয়া মই পচলাটো পাতল পাতলকৈ কাটি লৈছোঁ। দেখিছেনে, এনেদৰে পাতল পাতলকৈ কাটি লৈছোঁ। কটা হৈ গ'ল। এতিয়া আৰু সৰু হ'বৰ কাৰণে এটা গিলাচ লৈ ইয়াত ধুনীয়াকৈ মাৰি দিছোঁ। এনেদৰে মাৰি দিলে আৰু পচলাখিনি মিহি হৈ যাব, সেয়ে মই গিলাচটো মাৰি দিছোঁ। এয়া মিহি হৈ গৈছে, দেখিছেনে। ভীমকলৰ পচলা হয় এইটো। ভীমকলৰ পচলা হওক, যিকোনো পচলাই খাব লাগে, স্বাস্থ্যৰ কাৰণে বহুত উপযোগী। পেলুৰ কাৰণে পচলা শাক বহুত ভাল। এইখিনি সম্পূৰ্ণ হৈ উঠিলে, দেখিছেনে। এতিয়া মই পচলাখিনিৰ লগতে সৰু আলু দুটা কাটি লৈছোঁ, সৰু সৰুকৈ পাতল পাতলকৈ কাটি লৈছোঁ। পিঁয়াজ এটাও কাটি লৈছোঁ। এয়া ৰচুন কেইফুটামান থেতেলিয়াই লৈছোঁ। ধনিয়া গুড়ি আৰু মিট মছলা আটাইখিনি লৈ লৈছোঁ। কেৰাহী পাতি থৈছিলোঁ, এয়া গৰমেই হৈ আছে, সেয়ে তেল দি দিলোঁ। তেলখিনি উতলিছে, এয়া মই থেতেলিয়াই থোৱা ৰচুনখিনি ইয়াতে দি দিছোঁ আৰু পিঁয়াজখিনিও দি দিছোঁ। পিঁয়াজখিনি ধুনীয়াকৈ দি দিছোঁ, দেখিছেনে। এতিয়া ইয়াক ৰঙচুৱা হোৱালৈকে ভাজিম। এতিয়া হেতাখনেৰে ধুনীয়াকৈ লৰাই দিছোঁ। এয়া দেখিছেনে, ৰঙচুৱা কৰিবলৈ লৈছে। এতিয়া ইয়াতে কাটি থোৱা পচলাখিনি দি দিম, দেখিছেনে। পচলাখিনি ধুনীয়াকৈ দি দিছোঁ। এতিয়া চবতে তেল লগাকৈ লৰাই দিম চাৰিওফালে। ভালকৈ লৰাই দিছোঁ যাতে সকলোতে তেল লাগে। দেখিছেনে, চবতে তেল লাগি গ'ল। এতিয়া কাটি থোৱা সৰু সৰু আলুখিনিও ইয়াতে দি দিলোঁ। এতিয়া আকৌ লৰাই দিছোঁ। পচলাত তেল অলপ সৰহকৈ দিব লাগে। তেল অকণমান সৰহকৈ দিলে খাবলৈ ভাল লাগে। এতিয়া মই জোখমতে হালধি দি দিছোঁ, নিমখো দি দিছোঁ। আপোনালোকে বনালে মানে পৰিমাণটো নিজেই গম পাব, কিমান পৰিমাণত দিব লাগে। মই নিজৰ জোখ অনুসৰিয়ে দিছোঁ। চবতে ধুনীয়াকৈ লৰাই দিছোঁ। এতিয়া এখন ঢাকনিৰে সিজিবৰ কাৰণে ঢাকি দিছোঁ। গেছৰ ফ্লেমটো হাই কৰি দিছোঁ। এয়া 5 মিনিট হোৱাৰ পাছত আকৌ মই ঢাকন উদঙিয়াই আকৌ লৰাই দিছোঁ। এয়া দেখিছেনে, অলপ সিজিবলৈ লৈছেই। আকৌ লৰাই ধুনীয়াকৈ ভালকৈ লৰাই দিছোঁ। আকৌ এনেদৰে সিজিবৰ কাৰণে 10 মিনিটমান ঢাকন মাৰি থৈ দিম। এইবাৰ গেছৰ ফ্লেমটো অকণমান কমাই দিম, নহ'লে পানীটো শুকাই আকৌ কেৰাহীত লাগি যাব পাৰে। সেয়ে এয়া
আকৌ ঢাকন উদঙিয়াই আকৌ চালোঁ 10 মিনিট হোৱাৰ পাছত দেখিছেনে আকৌ লৰাই দিলোঁ সিজিবলৈ লৈছেই ধুনীয়াকৈ এতিয়া লৰাই দিছোঁ দেখিছেনে এয়া আলু সিজিবলৈ প্ৰায় সিজি উঠিছে কলপচলা আৰু আলুৰ তৰকাৰী প্ৰায় ৰেডি হৈয়ে পৰিছে এতিয়া ইয়াত দিবলৈ আছে অকণমান ইয়াতে ধনিয়া পাউডাৰ অলপ দিম ধনিয়া পাউডাৰ দিয়া হৈ গ'ল এইবাৰ মিট মছলা অকণমানো ইয়াতে দি দিছোঁ পচলাৰ অকণমান সোৱাদটো ভাল হ'বৰ কাৰণে অকণমান মছলাও দি দিছোঁ দেখিছেনে চবতে লগাকৈ লৰাই এতিয়া আকৌ 5 মিনিটমান সময়ৰ কাৰণে ঢাকন লগাই আকৌ থৈ দিম 5 মিনিট হৈ গ'ল দেখিছেনে এয়া একদম সুন্দৰ হৈ উঠিছে পচলা ভাজিখন এয়া লেটিয়া হৈ পৰিছে আলু সিজি উঠিছে আমাৰ কলপচলা আৰু আলুৰ শুকান ভাজি ৰেডি হৈ গ'ল এতিয়া গেছৰ ফ্লেমটো অফ কৰি দিম দেখিছেনে ইমান ধুনীয়া এয়া যদিহে মোৰ ৰেচিপিটো ভাল পালে আপোনালোকে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু লগতে শ্বেয়াৰো কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ আগলৈ আহিবলগীয়া নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকে তেতিয়াহ'লে অন্য এটি ভিডিঅ'ৰ সৈতে লগ পাম নমস্কাৰ